ওয়েলকাম ব্যাক টু এডজন চেনেল। মনোৰঞ্জনমূলক আৰু জ্ঞান সম্পৰ্কীয় বিভিন্ন ভিডিঅ' পাবলৈ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দুবছৰ নহয়, প্ৰায় 500 বছৰতকৈও ওপৰত বৰপেটাত এটা শিল্প আছে। কিন্তু এই শিল্পটো কি আপোনালোকে জানিবলৈ মন নাযায় জানো? আৰু এই জনাৰ উদ্দেশ্যে আহিছোঁ মই বৰপেটাৰ বৃন্দাবন হাতীত এজন ব্যক্তিৰ ওচৰলৈ। বলকচোন এই শিল্পটোনো কি আৰু এই শিল্পৰ বিষয়ে তেওঁ কি কয়। মই আহিছোঁ এই ব্যক্তিজনৰ ওচৰলৈ। এওঁৰ ঘৰ হৈছে বৰপেটাৰ বৃন্দাবন হাতীত। এওঁৰ নাম হৈছে শ্ৰীযুত হৰেকৃষ্ণ দাস। এওঁ মই কোৱা শিল্পটোৰ আজি 500 বছৰে জীয়াই ৰাখিছে। কিন্তু সেই শিল্পটোৰ নাম হৈছে কমাৰ শিল্প। আহকচোন তেওঁ এই কমাৰ শিল্পৰ বিষয়ে কি কয় অকণমান আপোনালোকে জানি লওক। দাদা, আপোনাৰ এই কমাৰ শিল্পটো আপোনাৰ পূৰ্বৰ প্ৰজন্মৰ পৰা এতিয়ালৈ কেনেকৈ আগবঢ়াই আনিছে অলপমান ভিডিঅ'ত কৈ দিয়ক। আৰু আমাৰ অৰিজিনেল ঘৰ বামুণা সত্ৰ, মানে বৰপেটাৰ বামুণা সত্ৰ। তেওঁ তাৰে পৰাই আমাৰ উপৰি পুৰুষজনক ইয়াকে লৈ আহিছিল শংকৰদেৱ, মাধৱদেৱ আৰু মথুৰাদাস বুঢ়াতাই। আমাৰ বৰপেটা সত্ৰ স্থাপন কৰোঁতে এনে বহুত জাতিৰ মানুহ আনিছিল। কমাৰ, কুমাৰ, হীৰা, বইনা এনেহেন হেৰিবিলাকক আমাৰ ইয়াতে সংস্থাপনৰ কাৰণে সেই কমাৰজনৰে আমি বৰ্তমান মানে আপোনাৰ ইয়াৰ আগতে আপোনাৰ পৰ্যায়ত মানে কোনে এইবোৰ কাম কৰি আছিল যিটো আপুনি জীয়াই ৰাখিছে? আমাৰ দেউতা আছে, দেউতাৰ পৰা আটা আছিল, আটাৰ পৰা আজু ককা এনেকৈ পৰিপুৰুষক যাই আছে। মানে এতিয়ালৈ পূৰ্বজন্মৰ মানে পূৰ্বৰ দিনৰ পৰা এতিয়ালৈ আপোনাৰ 500 বছৰ গৰকে গৈছে নহয় জানো? ঠিক আছে বাৰু, আপোনাৰ এই কৰ্মৰাজিবোৰ আপুনি অলপমান ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিব পাৰিব? সুদূৰ অতীজৰে পৰা আৰম্ভ কৰি আজিৰ বৰ্তমানৰ ডিজিটেল যুগতো এওঁলোকৰ সৃষ্টিশৈলী বিৰাজমান হৈ আছে। এওঁলোকৰ কৰ্মৰাজিবোৰ সমগ্ৰ বিশ্বত আপুনি মই নিশ্চয় আগুৱাব পাৰোঁ। চাওকচোন এওঁলোকৰ কৰ্মৰাজিবোৰ ইমান ধুনীয়াকৈ বনাইছে। এয়া চাওক এওঁলোকৰ ইমান ধুনীয়া সৃষ্টিৰাজি। এই সৃষ্টিৰাজিবোৰ আমি সমগ্ৰ বিশ্বত নিশ্চয় বিয়পাব পাৰোঁ। ইমান ধুনীয়াকৈ বনাইছে এই কটাৰী এইখন চাওক আৰু এইবোৰ কৰি এখন ধুনীয়া পৰিয়াল চলাই